আজি হৈছে হায়াৰ ছেকেণ্ডেৰী প্ৰেক্টিকেল ক্লাছৰ দ্বিতীয়টো দিন। আজি পিছে মই চবতকৈ আগতে ওলাই পেলাই ৰখিয়ে আছোঁ। তাৰপিছত ৰেশ্মা আমাৰ ঘৰ পালেহি আৰু অলপ পিছতে ছাৰো আহি পেলাই আমাৰ ঘৰ পালেহি। তাৰপিছত আমি গৈ পেলাই পালোঁগৈ হায়াৰ ছেকেণ্ডেৰীখন আৰু আমিও আজি অলপমান ৰখিবই পালোঁ মানে ল'ৰা ছোৱালীখিনি অহালৈকে অলপমান ৰখি পেলাই ভিতৰলৈ গ'লোঁ। ভিতৰতে সকলোকে বহাই মেলি ছাৰে কিবা কিবি ক'লে। তাৰপিছত গ'লোঁ সকলো ফিল্ডলৈ প্ৰেক্টিছৰ কাৰণে আৰু তাৰ মাজতে ৰেশ্মা আৰু মই পিটিককৈ গৈ পেলাই চিপছ দুটাও লৈ আহিলোঁগৈ। মানে নাচাৰ মাজতে কিবা এটা খাওঁ লাগে যে সেইকাৰণে। তাৰ পৰা আহি পেলাই এয়া প্ৰেক্টিছ কৰিবলৈ সকলোকে দিলোঁ। যোৱাকালি শিকোৱাখিনি নাচিবলৈ দিলোঁ। তাৰপিছতে অলপমান বেলেগ নাচো শিকাই দিলোঁ। তাৰ মাজতে সকলোকে অকণমান ৰেষ্ট দি পেলাই আমিও চাহ একাপ খাই ল'লোঁ আৰু বিৰতিৰ পাছত ছাৰে আকৌ তেওঁলোকক বহাই লৈ কিবা কিবি অলপমান ক'লে। আমি আচলতে শিকাব পৰাকৈ সিমান অভিজ্ঞ নহয়, তথাপিও ছাৰৰ লগত এনেকৈ গ'লে দুটা কথা বেছিকৈ শিকিম বুলিয়ে যাওঁ আৰু ছাৰেও আমাক লগতে লৈ যায়। সেইকাৰণে এনেকৈ আহিও ভাল পাওঁ। পেট পূজা কৰিলোঁ। আজিলৈ ইমানেই। বাই বাই।